ভাস্কৰ দাই নতুন এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো নবনাওঁ বুলি আছিলোঁ, কিন্তু উপায় নাইকিয়া হ'ল, বনাবলগীয়া হ'ল। কালি মানে মোৰ বৰকৈ বেয়া এক্সিডেণ্ট এটা হ'ল। মানুহে পোৱা নাই, কিন্তু মোৰ স্কুটিখন বহুত বেয়াকৈ নষ্ট হ'ল। ত' স্কুটিখন একদম আগ চাইডটো গোটেই ভাগি ছিগি হেৰি হ'ল। প্ৰায় 8-9 হাজাৰমান টকা লোকচান হৈছে। এতিয়া মানুহজনকো একো ক'ব নোৱাৰা হ'লোঁ, আৰু কি হ'ব এতিয়া, গ'ল আৰু 8-9 হাজাৰ টকা। এতিয়া মই এক্সিডেণ্টটো কেনেকৈ হ'ল মই কৈ আছোঁ। এইপিনে মোক নিবলৈ গুচি আহিছে গুটি। আমি এতিয়া গৈছোঁ মেডিকেল, আৰু মেডিকেলত মানে মই অকল বুকুত দুখ পাইছিলোঁ, বুকুখন দেখাই আহোঁগৈ সেইটো কাৰণে। ত' ব'লক কি হয় দেখাই আছোঁ। গুটি কি ক'বা এক্সিডেণ্টটো? দুখৰ কথা বেয়া লাগিছে। 10,000মান টকা ভৰিছোঁ এতিয়ালৈকে। আৰু কি হ'ল এইপিনে মেডিকেল পাই গ'লোহি। এইপিনে গুটি বেমাৰী পাছতে আছে, পাছতহে আগত মানে হেৰিয়ে গৈছে। মই টিকেটটো কাটি আহোঁগৈ। এইপিনে টিকেটটো লৈ ল'লোঁ, আৰু এইপিনে গুটিয়ে বহুত হেল্প কৰিছে। এতিয়া দেখামগৈ ডক্টৰ। নিজ হ'লে জগত ভাল, কি হয় নাজানো, বেজি এটা খাম চাগে। এইপিনে এতিয়া বেজি এটা দিছে, বেজিটো লৈ লওঁ, তাৰপিছত এক্সৰেখন কৰিব আছে। বেজি মানে যোনকণত দিছে সেইকণত বিষ হ'ব। এতিয়া অকণ ভাল পাইছেনে? কি ক'ব আৰু, বেজি এটা দি এতিয়া এক্সৰেখন কৰিব যাওঁ। দৰৱকেইটা তাৰপৰা লৈ ল'ব লাগিব। নিজে ল'ব লাগিব, বুফে চিষ্টেম। বুফে মেডিকেলতো বুফে চিষ্টেম আছে। এইপিনে দিয়ে নেকি? এইপিনে নিদিয়ে, ইয়াতে দিয়ে। মেডিকেলৰ দৰৱ ল'ব আহিছিলোঁ, দৰৱ দিয়াও মানে দাদাজন নাইকিয়া। এতিয়া ইয়াত কৈছে বুফে চিষ্টেম, নিজে লৈ লোৱা। কি হ'ল ক? মোৰ এই দৰৱ দিবলৈ মানুহ অহা নাই এতিয়ালৈকে, নিজে লৈ ল'ব লাগিব বুলি কৈছে। এতিয়া মোক কি দৰৱ দিছে কচোন পঢ়ি পিনে। এইটো ভাতৰ লগত খাবলৈ, এই ভাতৰ লগত মিহলাই, এই পানীৰ লগত মিহলাই, এইটো পানী খাই উঠি, আৰু ইয়াত আছে জোতাইছ নেকি? অঁ তেনেকুৱা মানে। এইটো কৈছে এই দাইলত মিক্স কৰি দিবলৈ কৈছে, দাইলত আঞ্জাত মিক্স কৰিবলৈ কৈছে। এইটোতো খাবলৈ শাক দিছে, এনেই লিখি দিছে। এইটো খাবলৈ শাক দিছে, এইটো শেষ মানে ভাল পোৱাৰ পিছত। এইটো এই ভিউ দেখিছে নহয়, ভিউ পিছত ভিউ কল মানে চাবলৈ গৈছে। চাব গৈছে না? কি ভাল পাইছে ভিউটো? এই চাই দিব, ভাস্কৰ নাম লিখি থোৱা আছে। 23 বছৰ হৈছে, বুঢ়া হ'ল। এম নে কি এইটো? এতিয়া এম মানে কি বাৰু? এম মানে মানুহ এম দুখ পালে, চিনাকি হৈছে নেকি? চিনাকি হৈছে। অঁ, মেলালৈ মাতিবা দেই, টিকেটটো ফ্ৰীকৈ কৰি দিবা। চন্দ্ৰযানখন ভাঙি দিলে যে। প্ৰেছক্ৰিপশ্যন। অঁ, ইহঁতে দৰৱকেইটা চাই দে, তই কি দিছে? ইহঁতৰ এইকেইটা দি দিছে। অঁ, এইকেইটা নাইকিয়া। অঁ, এইটো কিহকে দিছে বুজাই দে। তই কিহকে দিছে ওচৰত গৈ বুজাই দে, ওচৰত গৈ বুজাই দে। ৰিডিং কৰিব লাগিব, ৰিডিং কৰিব লাগিব। তোমাৰ খাই উঠি নাখাবা, এইটো খোৱাৰ আগত পানীৰ লগত মিশ্ৰণ খাবা দেই। এইকেইটা তোমাৰ লিখি দিছে। খাব ন, এই দুখ পাইছে। তুমি হাতখন দেখাই দিবা, এখন ফুলি গয়া, ফুলি গয়া। কৈ দে, বুজাই দে। পঢ়িব লাগিব ৰ। এই চা, পঢ়ি শেষ হৈ গ'ল। অঁ, নপঢ়ো আৰু দে, লোৱা খাবা দেই তুমি। কাগজখন নে কি? কাগজখন এইবোৰ আমাক ঘৰলৈ যাবলৈ গৈছে। পঢ়ি পিনে বৰ ভাল পাওঁ ন?
পঢ়ি চাচোন কি আছে বায়ু প্ৰদূষণ অঁ পঢ়ি শুনা প্ৰদূষণ মানে বৃক্ষ প্ৰদূষণ হৈছে অঁ যে গছ যেতিয়া কাটিছে অঁ তাপটো দেখিছে নে কিমান মস্তিকে মাৰিছে তাপটো কথা এইখন লৈ যায় মানে তুমি চলৰ দোকান যে আছে তাত দিবি ন অঁ মোৰ মিষ্টাৰ দোকান আছে মানে মোৰ কাগজ নাইকিয়া হৈছে মই এনেকৈ মানে ইয়াৰ পৰা এনেকৈ লৈ যাওঁ কাপোৰ মই এইখন বিয়া বিয়া বুফে চিষ্টেম কৰিছে ইয়াত এইটো ফাৰ্মাচী মানুহ নাই নিজে নিজে আছে এইটো কি লাগিব এইটো নাই আজি কালি আহিব এতিয়া আপোনাৰ কেইটা বাজিলে 2:18 হৈছে মানুহ নাই আমি আধা ঘণ্টাৰ পৰা ইয়াতে খাৰা হৈ আছিলোঁ কিবা কৰক চৰকাৰী স্কুল এনেকৈ লাগে এতিয়া আমাৰ পুৰণা চিভিলৰ কেইটা বজাৰ পৰা কেইটালৈ খোলে লিখাইছে আপোনাৰ 8 PM পৰা 2 PM লৈকে তাৰপিছত এই আপোনাৰ ছেকেণ্ড আৰু ফ'ৰ্থ ছেটাৰডে বন্ধ হলিডে গোটেইখিনিয়ে বন্ধ তাৰপিছত টোটেল 12টালৈকে আগবেলা খোলা তাৰপিছত আকৌ ইভিনিং 2টাৰ পৰা আৰম্ভ 8টালৈকে ক্ল'জ কৰি কিবা 8টালৈকে ক্ল'জ কৰিব তাৰপিছত থাৰ্ড আৰু ফ'ৰ্থ আৰু অল হলিডে বন্ধ এইখনে কি OPD টাইম OPD টাইম ই মোৰ লগতে থাকে কিন্তু ই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেখিছে এই কৈছোঁ ই মোৰ লগত থাকি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিলৈকে এই চেণ্ডেলটো ছাবস্ক্ৰাইব কৰিছোঁ দেই তোমাৰ চেণ্ডেলযোৰ আৰু বেক চাইডে আছে বাইদেউ বেক চাইডে 7টা মেডিচিন দিছিলে আৰু 3টা আমি বিনামূলীয়াকৈ পালোঁ ই এটা লৈ আহিছে ফ্ৰীকৈ ঠিক আছে ঠিক কথা এইটো মানে এতিয়া আমাৰ বাৰিষা বতৰ ন এতিয়া পটককৈ ক'ৰবাত দুখ পাব কালি মই দুখ পাইছোঁ বাৰু তেওঁ আজি লৈ লৈছে মানে বাৰিষা বতৰ লগে আপুনি আপোনালোকেও লৈ ল'ব মলমটোৰ নামটো কি কৈ দে মলমটোৰ নাম আই ডোণ্ট কেয়াৰ মানে বিষলৈ ভয় নকৰা ঠিক আছে সেইটোৱে এইপিনে আমাৰ স্কুটি ভাল কৰিব দিছোঁ স্কুটি ভাল হোৱাই নাই আৰু আমি এতিয়া মেডিকেলৰ পৰা আহিলোঁ আৰু এতিয়া আহিছোঁ নিৰ্মল ডিজিটেলৰ পৰা ডাইৰেক্ট এবিলিটি চিনিব সেইপিনে নিৰ্মল ডিজিটেলে পাই গ'লো সেইপিনে সেইটো কিনি কি লগাবি কেমেৰা কি লগাবি কেননৰ লগাই দিবি নি মোবাইলত ইয়াত ডাঙৰকৈ বহি যাব হেৰি কৰি দিবা দেই কিমান থ'ব লাগে কিমানত হয় এইটো ইউটিউব চাই ল'ব নিজে কৰিব অঁ এই লগৰকেইটাক সুধি ল'ম বাৰু সুধি ল'ব আমি নিজে গম নাপাওঁ অঁ মিডিয়ামত থ'ব লাগে 25 নে 26ত থকা দেখিছোঁ বাৰু মই লাইট জ্বলা নেকি লাইটটা জ্বলে এই টেপটো মাৰিব লাগিব তই গৈ তহঁতৰ মাংস অকণ লৈ আহিবি ৰাতি মানে মায়ে থৈ দিয়ে মানে মই খাম বুলি ৰাতি খাবলৈ সেইটো কাৰণে এইটো মই ইয়াত থ'ব লাগিব মাংস এতিয়া বেয়া নহয় এইপিনে আমি নিৰ্মলৰ পৰা কেবিনেট লৈ গ'লোঁ দামটো নকওঁ বাৰু ভালে 22টাতে দিছে আমাক মানে ইয়াতে আমাৰ চব বস্তু কিনা হয় ন মোৰ কেমেৰা বস্তু এইপিনে ই লৈ আহিছে লগতো দেখুৱাই দে ক'ৰ পৰা আহিছে আমাৰ ডেলিভাৰী বুলি এইটো মই কুৰিয়াৰ মাহত ডেলিভাৰী ডেলিভাৰী.com ত' ভিডিঅ'টো চাই থাকক আজি কালি মানে মোৰ ইমান ডাঙৰ এক্সিডেণ্ট এটা কেনেকৈ হ'ল মই আপোনালোকক কৈ আছোঁ কালি মানে মা আৰু মই গৈ আছিলোঁ মেডিকেললৈ মানে আমাৰ জেঠু খবৰ ল'ব জেঠু মানে মেডিকেলত আছে সেইটো কাৰণে জেঠু খবৰ ল'ব আমি মেডিকেল গৈ আছিলোঁ তেনেকুৱাতে মানে ইপিনৰ পৰা 20টামান গৰু লৈ এজন মানুহ আহি আছিলে মানুহজনে গৰু এটাক এক কোব মাৰি দিলে মানে চাৰিটাতে মানে গৰুটোক কোব এটা মাৰি দিলে গৰুটোৱে ভয় খাই মানে মোৰ স্কুটি আগত আহিলে আৰু ময়ো নাভাজ মাৰি দিলোঁ তেনেকুৱাত আৰু ময়ো ব্ৰেক মাৰিব পাহৰি গ'লোঁ গৈ গৰুটো খুন্দা খাই গ'ল আৰু মোৰ গোটেই স্কুটি আগ চাইডটো ভাগি থাকিলে মানে আপোনাৰ লাইটৰ পৰা ধৰি একদম তললৈকে গোটেইখিনি ভাগি থাকিলে মা স্কুটি তলত সোমাই গ'ল আৰু মই এই বুকুত দুখ পালোঁ অকণমান আৰু ভৰিত অকণ দুখ পাইছোঁ এতিয়া মানুহজনকো একো ক'ব নোৱাৰা হ'লোঁ আজি স্কুটিখন আৰু বনাবলগীয়া হ'ল চ' ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটাই ৰিকুৱেষ্ট যে গৰু পুহিছে
পোহক ক'বলৈ কোৱা নাই, কিন্তু ৰাস্তাত যাতে এনেকৈ নেমেলিব। আজি মোৰ এক্সিডেণ্ট যে কাইলৈ আপোনালোকৰ এক্সিডেণ্ট হ'ব পাৰে, চ' চাই ল'ব।